हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আৰু এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আজি দুৰ্গা পূজাৰ বিজয়া দশমী, সেই উপলক্ষে ব্লগ এটাকে বনাওঁ আৰু আপোনালোককো দেখাওঁ আমাৰ সোণাৰী টাউনত কিদৰে বিজয়া দশমী পালন কৰা হয়। নহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককে দেখাওঁ। এডিট কৰি দিম। এইফালে পাই গ'লোহি আমি মেইন জেগাডোখৰ, যোনডোখৰৰ পৰা আমি দেৱীক বিসৰ্জন দিবলৈ যাম। তো এইফালে ভাষণৰ কাৰণে আহিলে মানুহ। আগতে 2-3খন গ'ল, মোৰ অলপ দেৰি হোৱাৰ বাবে ভিডিঅ'টো কৰা নহ'ল। ৰেডি হৈ গ'ল। হাই, এইফালে পূজাৰী একেবাৰে পূজাৰ ফুট দি আছে দেই। পূজাৰী মানে বল মুতিব লাগিছে হেনো তাই বোলে।
এতিয়া আমি ভাষণ চাবলৈ গৈ আছোঁ দেই। আমাৰ তাৰ যোনটো মণ্ডপ আছিলে সেইটো বেবীত উঠাব। সোণাৰীৰ যিমানখিনি প্ৰতিমা আছে গোটেইখিনি বৰাহী নৈত উটোৱা হয়। ফাইনেলি আমি সেই প্লেচটো পাই গ'লোহি আৰু ইমানেই ভিৰ যে মানে অকণমান চাবলৈও 15 মিনিট 20 মিনিট আধা ঘণ্টা সেনেকৈ। Someone I could call the one. You gon' be my only, only.